তিনিটা মই ৰুকি লৈছিলোঁ আৰু মিঠাতেল অলপ দি তাতে কালজিৰা কেইটামান তেলতে ফুটাই এতিয়া মই আমখিনি দি দিছোঁ আৰু এইখিনি মিঠা জ্বলা আমৰ টক বনাম বুলি ভাবিছোঁ আৰু এইখিনি যদি আমি অলপ ভালকৈ ভাজি থওঁ তেতিয়া চিচাৰ বটলটো যদি ভৰাই ফ্ৰিজত ৰাখি দিওঁ তেতিয়া অলপ দিনৰ বাবে আমি ৰুটি বা লুচিৰ লগত খাব পাৰোঁ কিন্তু বেছি দিন ৰাখিলে হয়তো বেয়া হৈ যাব পাৰে এইখিনি হৈ গ'ল এতিয়া এইখিনি ঠাণ্ডা কৰি মই বটল এটাত ভৰাই যদি ফ্ৰিজত ৰাখি দিওঁ তেতিয়া কেইদিনমানৰ কাৰণে খাবলৈ হৈ যাব ৰুটি আৰু লুচিৰ লগত বা এনেও ভাতৰ লগত খাব